Hello guys, Assalamu and আজি মই আহিছোঁ লিঅ' এক্সপ'লৈ যিখন প্ৰতি বছৰে অনুষ্ঠিত হয় গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত। আৰু এই এক্সপ'খন আৰম্ভ হৈছিলে যোৱা 30 নৱেম্বৰৰ পৰা আৰু অহা 18 ডিচেম্বৰলৈকে থাকিব। চ' আপোনালোকে যোনে যোৱা নাই এতিয়াও টাইম আছে যাবলৈ, চ' সকলোৱে যাব পাৰিব। আৰু ইফালে হৈছে টিকেট কাউণ্টাৰ, আমি টিকেট কাটি ল'লোঁ আৰু এখন টিকেটৰ দাম হৈছে 30 ৰুপিজ। আৰু ইফালে হৈছে এণ্ট্ৰি গেট, আমি এনেদৰে টিকেট দেখুৱাই ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ। আৰু এয়া হৈছে ভিতৰৰ মূল পৰিৱেশ, যি বিৰাট বেছি ধুনীয়া, দেখিবলৈ বিৰাট বেছি আকৰ্ষণীয়, যিহেতু গোটেই এক্সপ'খন লাইটেৰে ডেক'ৰেশ্যন কৰিছে সিহঁতে। আৰু ইফালে আছিলে ফ্লাৱাৰ পট কিছুমান চাইডে আৰু সিহঁত হৈছে মোৰ ফ্ৰেণ্ড, সিহঁতৰ লগতে মই গৈছিলোঁ আৰু তাইও মোৰ ফ্ৰেণ্ড হয়। এইটো হৈছে তাইৰ বেবী বয় আৰু তাইৰ বিয়া হৈ গৈছে, যিহেতু তাই যেতিয়াই গুৱাহাটীলৈ আহে আমাক এবাৰ লগ নকৰাকৈ তাই নাযায়। চ' বিৰাট বেছি ভাল লাগে সিহঁতৰ লগত টাইম স্পেণ্ড কৰিবলৈ। আৰু আপোনালোকৰো ভাল লাগেনে কেতিয়াবা ফ্ৰেণ্ডৰ লগত ওলাবলৈ ক'ৰবাত টাইম স্পেণ্ড কৰিবলৈ জনাবচোন। আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ। ভিতৰত এনেদৰে সোমাই আহি দেখিলোঁ ইয়াত বিভিন্ন ধৰণৰ ষ্টলছ লগাইছে আৰু ইয়াত বহুত বেছি মানুহৰ ভিৰ, বহুত ঠাইৰ পৰা বহু মানুহ আহে ইয়াত আৰু ইয়াৰ এক্সপ'খন চাবলৈ। আৰু ইয়াত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহে ষ্টল লগায়, কাশ্মীৰ, ইৰাণ, কেৰেলা, ডুবাই, বহুত জাগাৰ পৰা মানুহ আহি ইয়াত ষ্টলবোৰ লগায় আৰু বিৰাট বেছি ভাল লাগে ইয়াৰ পৰিৱেশখন। কাৰণ কিয় বহু জাগাৰ পৰা মানুহ আহি ইয়াত যিবোৰ বস্তু লগায় ষ্টলত চাই কেনে বিৰাট ভাল লাগে। এফালে হৈছে ৰেড গ'ল্ড, মানে ইয়াত জুৱেলাৰী আছিল গোটেইখিনি। আৰু এইডাল চাওকচোন, মানে মানুহেই পিন্ধে নে কোনে পিন্ধিব ধৰিব পৰা নাই, ইমান বেছি ডাঙৰ ইয়াত সজাই থৈছে এনেদৰে। আৰু এইবোৰ জুৱেলাৰী হয়। আৰু ইফালে 999ৰ ইয়াতে চেলোৱাৰ শ্বুট দি আছিলে। আৰু ইফালে আছিল পামচু, ভেৰাইটিজ অফ কালেকশ্যনছ আছিলে ইয়াত পামচু জোতাৰ। আৰু ইফালে হৈছে দিল্লীৰ কালেকশ্যনছ, দিল্লীৰ পৰা ৰাখিছিল ইয়াত ড্ৰেছবোৰ। আৰু ইফালে হৈছে এষ্ট্ৰবাণী, মানে ইয়াত এষ্ট্ৰলজিকেল যিবোৰ প্ৰডাক্ট হয়, যিবোৰে মানে আৰু সিহঁতে ল'ব পাৰে। আৰু ইফালে হৈছে ক্লিপ, হেয়াৰ বেণ্ড, এনেকুৱা কিছুমান প্ৰডাক্ট। আৰু ইফালে এনি ওৱান প্ৰডাক্ট 100 ৰুপিছত দি আছিল সিহঁতে, মানে যি লয় কাণৰ, গলৰ গোটেইবোৰ আছিল 100 ৰুপিছত। আৰু ইফালে আফগানিস্তানৰ ড্ৰাই ফ্ৰুটছ আছিলে, আফগানিস্তানৰ পৰা আহিছিল সিহঁতে, ষ্টলখন লগাইছে। আৰু ইফালে ৰবি মচালা, মানে ইয়াত পাপৰ আছিলে, বহু ভেৰাইটিজ অফ পাপৰ আছিলে। আৰু ইফালে কাশ্মীৰী যিবোৰ চাদৰ হয় সেইবোৰ আছিল। আৰু ইফালে এনিথিং এভৰিথিং ষ্টলখনৰ নাম, ইয়াত মানে এনিথিং আছিলে আৰু যিবোৰ ছোৱালীবোৰে যিবোৰ দৰকাৰ হয় ছোৱালীবোৰৰ কাৰণে, হেয়াৰ বেণ্ড, ৰাবাৰ এইবোৰ। আৰু ইফালে আছিল বেগৰ কালেকশ্যনছ। আৰু ইফালে আছিল ডুবাইৰ জুৱেলাৰী আছিল ইয়াতে, গোটেই গলৰ আছিলে, গলৰ নেকলেছবোৰ আছিল আৰু ডিজাইনবোৰ বিৰাট ধুনীয়া আছিল ইয়াত। আৰু ইফালে ডুবাইৰ ড্ৰেছৰ কালেকশ্যনছ আছিলে, এইখনো ডুবাইৰে ষ্টল হয়। ইয়াত বিভিন্ন ধৰণৰ নিউ ডিজাইন আছিলে, নিউ ডিজাইনৰ চেলোৱাৰ শ্বুটছ আছিলে। আৰু ইফালে কুৰ্তিবোৰ আছিলে বিৰাট ধুনীয়া ডিজাইনৰ। আৰু এয়া হৈছে আমাৰ অসমীয়া ট্ৰেডিশ্যনেল মেখেলা চাদৰৰ ষ্টল। আৰু ইয়াত পাটৰ মেখেলা, মুগা মেখেলা গোটেইবোৰ আছিলে। আৰু ইফালে কাশ্মীৰ হেণ্ডলুম, মানে হাতেৰে বোৱা বস্ত্ৰ, যিবোৰ কাশ্মীৰৰ হয় তাত হাতেৰে বোৱা বস্ত্ৰবোৰ আছিল। আৰু ইফালে US-ৰ প্ৰডাক্ট আছিলে চব, ৱাটাৰ ফাউণ্টেন আছিল, শিৱৰ মূৰ্তি আছিলে আৰু বিভিন্ন ধৰণৰ ফাউণ্টেন আৰু বস্তু আছিলে। আৰু এতিয়া গৈ আছোঁ হল বি, ইফালেও বিভিন্ন ধৰণৰ ষ্টলছ আছিলে। ইফালে কাৰ্পেটছ, ড'ৰমেট এইবোৰৰ ষ্টল আছিল আৰু বিৰাট বেছি ভাল আছিল কোৱালিটিবোৰ, বহু মানুহে ইয়াৰ পৰা লৈ আছিলে আৰু বিৰাট ধুনীয়া ধুনীয়া ডিজাইনৰ আছিলে। আৰু
ইফালে দেখাই আছিলে মেজিক ট্ৰিক্স আপোনালোকে বাচ্চাবোৰৰ কাৰণে ল'ব পাৰে ইয়াৰে পৰা মেজিকেল যিবোৰ বস্তু আছিল ইয়াত সিহঁতে দেখাই দিয়ে কেনেকুৱা ট্ৰিক্সবোৰ কেনেকুৱা কৰিব লাগে ইফালে কণীটো এতিয়া মুৰ্গী হৈ যাব আৰু ইফালে আছিলে কিছুমান আয়ুৰ্বেদিক মেডিচিনছ আৰু সিহঁতে ট্ৰাই কৰিবও দিছিলে কাৰোবাৰ যদি বিষ আছে আৰু ইফালে আজমল মক্কাৰ যিবোৰ পাৰফিউম আছিলে ডুবাইৰ সেইবোৰ আছিল আৰু ইফালে পাৰ্চৰ কালেকশ্যনছ আছিলে আৰু ইফালে ভিতৰলৈ সোমাই আহিও দেখিলোঁ বহুকেইখন ষ্টল আছিল ইয়াত ফুডৰ ষ্টল আছিল আৰু বিভিন্ন ধৰণৰ ষ্টলছ আছিল ফাৰ্নিচাৰ হাব আছিল আৰু যিবোৰ এক্সাৰচাইজৰ কাৰণেও যিবোৰ ইম্পৰ্টেণ্ট মেচিন হয় সেইবোৰ ইয়াত আছিল আপোনালোকে ল'ব পাৰে ইয়াত ইফালে ফাৰ্নিচাৰ হাব সোফা চেয়াৰ বিছনা এনেকুৱা বহু ধৰণৰ ফাৰ্নিচাৰ আছিল ইয়াত আৰু ইফালে জিম কৰাৰ বাবে যিবোৰ দৰকাৰ হয় মেচিনবোৰৰ সেইবোৰ আছিলে আৰু ইয়াত মেটেল ইউপিৰ এইবোৰ 3D যিবোৰ মেটেল হয় ইফালে হৈছে ইণ্ডিয়ান ফুডৰ আৰু ইফালে কুকিং কম্পিটিশ্যন হৈ আছে যিসকলে নাজানে মই কৈ দিওঁ ইয়াত প্ৰতি বছৰে কুকিং কম্পিটিশ্যন হয় আৰু সিহঁতে নগদ ধন দিয়ে পুৰস্কাৰ হিচাপত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আৰু যিসকলে বনাই ভাল পায় সেইসকলে ইয়াত আহি পাৰ্টিচিপেট কৰিব পাৰে কুকিং কম্পিটিশ্যনত ইয়াত বহু মানুহে আহি ইয়াত ভাগ লৈছে কুকিং কম্পিটিশ্যনত আৰু ইয়াত প্ৰতি বছৰে হয় আপোনালোকে যাই খবৰ ল'ব পাৰে এবাৰটো হৈ গ'ল অহা বছৰৰ পৰা আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় দেন তাত যাই খবৰ লৈ কেনে তাতে পাৰ্টিচিপেট কৰিব পাৰে আৰু ইফালে বিভিন্ন ধৰণৰ ডিছেছ বনাই আনিছিলে বহু ৱমেনে আৰু ইফালে জাজে চেক কৰি আছে কেনেকুৱা হৈছে ডিছবোৰ আৰু ইফালে হৈছে ফুলৰ নাৰ্চাৰী ইয়াৰ পৰা ফ্লাৱাৰবোৰ কিনিব পাৰে ফ্লাৱাৰ পটবোৰ আৰু বিভিন্ন ধৰণৰ ইয়াতে ফ্লাৱাৰ্ছ আছিলে আৰু সি নাচি আছে এতিয়া তাতে গান বজি আছিলে যে আৰু এতিয়া আমাৰ ভোক লাগিল ঘূৰি ঘূৰি চ' আমি হায়দৰাবাদী বিৰিয়ানী অৰ্ডাৰ কৰিলোঁ খাবলৈ আৰু আমি সকলো এনেদৰে বহি খালোঁ अगर ये ऐसे उठाएंगे ना तो कभी बाहर नहीं आएगा लेकिन अगर आप ऐसे उठाओगे ना तो उसमें गैप बनता है जो बाहर नहीं आएगा हाँ ये मुझे पता है ऐसे उठाओगे ना तो फिंगर का यहाँ पर रुक जाएगा वो साइज लो दिया सब कुछ है ना अभी ऐसे पकड़ो देखो फिर आप ऐसे अभी वापस से लाना इसको ऐसे अभी ट्राई करो আৰু ইয়াত ভাইয়াজনে আমাক কিছুমান মেজিক ট্ৰিক্স দেখুৱালে আৰু এতিয়া আমাৰ পণ্ডিত কেইজনীয়ে ট্ৰাই কৰি আছে কৰিব পৰা নাই চ' ভাইয়াজনে হাঁহি আছিলে সিহঁতে কৰিব নোৱাৰাৰ বাবে কিন্তু সিহঁতে তথাপিও ট্ৰাই কৰিয়ে এৰিব সিহঁতে আৰু ইফালে এটা মেজিক দেখাইছিলে ভাইয়াজনে শুৱাই থ'লে শুই থাকে বস্তুটো কিন্তু আমি দিলে উঠি যায় কিয় বা নাজানো আৰু এইটো কি বা ট্ৰিক আছিলে আৰু আপোনালোকেও ইয়াৰ পৰা লৈ যাব পাৰে বহু মেজিক ট্ৰিক্স দেখুৱাইছিল সিহঁতে ইয়াৰ পৰা মেজিকৰ বক্সবোৰ লৈ যাব পাৰে আপোনালোকৰ তাত বাচ্চা আছে যদি ভাল পাব আৰু ট্ৰিক্সবোৰ সিহঁতে দেখুৱাই দিব কেনেকুৱা কৰিব লাগে আৰু এতিয়া এজ ইউজুৱেল কৰবালৈ গৈছোঁ যদি ফটোটো উঠিবই লাগিব চ' আমি কেইখনমান ফটো উঠি ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে দেন ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু এনেধৰণৰ নতুন ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ